নমস্কাৰ প্ৰিয় দৰ্শকসকল, জ্ঞান বুদ্ধি শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ দিনাই ছটা ৰাশিৰ বাবে ভাল খবৰ আহিব। কাৰণ সেই দিনটোৰ গ্ৰহস্থিতি অনুসৰি ৰাশি চক্ৰৰ ছটা ৰাশিৰ ওপৰত এক শুভ দৃষ্টি গ্ৰহসমূহৰ থাকিব, যিটো দৃষ্টি আপোনাৰ ৰাশিৰ কোনটো ক্ষেত্ৰত শুভ ফল লৈ আনিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা সৰস্বতী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু সেই দিনটোৰ গ্ৰহস্থিতি খুবেই অনুকূল, যিটো কাৰণত আপোনাৰ ভ্ৰমণ যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত দিনটোৰ অধিক সময় অতিবাহিত কৰিব লাগিব। লগতে বন্ধু বান্ধৱৰ পৰিমাণো বাঢ়িব। ঘৰৰ পৰা ওলাই গ'লে আপোনাক বন্ধু বান্ধৱে সমৰ্থনো কৰিব আৰু বন্ধু বান্ধৱৰ সৈতে মিত্ৰতাও বৃদ্ধি পাব। লগতে শত্ৰু মিত্ৰতালৈ পৰিৱৰ্তন হ'ব। যদি কোনোবা শত্ৰু আছে সেই শত্ৰু আপোনাৰ ওচৰলৈ আহি কিছু মিত্ৰতা আপোনাৰ সৈতে স্থাপন কৰা দেখা যাব। গতিকে আপোনাৰ বাবে গ্ৰহস্থিতি খুব শুভ সংযোগদায়ক সৰস্বতী পূজাৰ দিনটোত দেখা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ সৰস্বতী পূজাৰ দিনটোত উপাৰ্জন পাতি বাঢ়িব। উপাৰ্জনৰ ক্ষেত্ৰত গ্ৰহস্থিতিৰ শুভ সংযোগে লক্ষ্য কৰিব আপোনাৰ একাধিক পথেৰে উপাৰ্জন হ'ব ধৰিব। আৰু যদি মনৰ কিবা আশা আছে সেই আশাবোৰ আপোনাৰ পূৰ্ণ হ'ব। যিটো ভাবি আছে সেই ভবামতেই কাম বনবোৰ হৈ পৰিব। ভাতৃ ভগ্নীৰ সমৰ্থনো আপুনি নিশ্চয় লাভ কৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে শিক্ষা ক্ষেত্ৰত অতি শুভ সংযোগদায়ক গ্ৰহস্থিতি দেখা গৈছে, যিটো কাৰণত আপুনি লক্ষ্য কৰিব পঢ়া শুনাত সুনাম অৰ্জন কৰিব পাৰিব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও সৰস্বতী পূজাৰ দিনটো আপোনাৰ বাবে অতিকে শুভ সংযোগদায়ক দিন হিচাপত পৰিগণিত হ'ব। গতিকে আপোনাৰ বাবে গ্ৰহস্থিতি সেই দিনটোত শুভ দেখা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ সৰস্বতী পূজাৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ দৃষ্টি গ্ৰহসমূহৰ থাকিব, যিটো কাৰণত আপুনি কৰ্মত ভাল খবৰ লাভ কৰিব। আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগো সেই দিনটোত দেখা পোৱা গৈছে। কৰ্মৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। যিটো কৰ্ম কৰি আছে সেই কৰ্মৰ পৰা আপুনি হাতত ধন সঞ্চয় কৰিব পাৰিব। আপোনাৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব সেই দিনটোত থাকিব, যিটো কাৰণত আনক ইমপ্ৰেছ আপুনি কথা বতৰাৰে কৰিব পাৰিব। লগতে বন্ধু বান্ধৱৰ পৰিমাণো বাঢ়িব, যিহেতু সেই দিনটোত একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। গতিকে গ্ৰহস্থিতি আপোনাৰ বাবে সেই দিনটোত খুবেই শুভদায়ক হৈ পৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সৰস্বতী পূজাৰ দিনটোত আকস্মিক ভাগ্যৰ উন্নতিৰ যোগ দেখা পোৱা গৈছে। আপুনি লক্ষ্য কৰিব নোহোৱা কাম বনবোৰো আপোনাৰ হৈ উঠিব। ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা সেই দিনটোত দেখা পোৱা গৈছে। অকণমান কষ্ট কৰক, কাৰণ কষ্টই আপোনাৰ ভাগ্য কিছু সেই দিনটোত পৰিৱৰ্তন কৰিব। ভাতৃ ভগ্নীৰ সমৰ্থনো আপুনি সৰস্বতী পূজাৰ দিনটোত লাভ কৰিব, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি ভাগ্যস্থানত সেই দিনটোত থাকিব, যিটো কাৰণত নিজকে ভাগ্যশালী যেন আপুনি অনুভৱ কৰিব পাৰিব। পিতৃৰ সমৰ্থন আপুনি পাব। য'তেই নাযাওক কিয় পিতৃ আপোনাক সেই দিনটোত সমৰ্থন কৰা দেখা যাব। গতিকে গ্ৰহস্থিতি আপোনাৰ বাবেও সেই দিনটোৰ শুভ হৈ পৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সৰস্বতী পূজাৰ দিনটো অতিকে শুভ দিন, কাৰণ আপুনি হাতত ধন সঞ্চয় কৰিব পাৰিব। উপাৰ্জন হোৱা ধনবোৰ আপুনি হাতত সঞ্চয় কৰাৰ নিশ্চয় যোগ্যতা লাভ কৰিব। কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। হয়তো চৰ্দি জ্বৰ কাহ এনেধৰণৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আপোনাৰো
সৰস্বতী পূজাৰ দিনটোত ভ্ৰমণ যাত্ৰাৰ যোগ দেখা গৈছে। আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত কৰিব লাগিব। গতিকে আপোনাৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী ক্ষেত্ৰত গ্ৰহস্থিতি শুভ দেখা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম বৈবাহিক এই দুয়োটা ক্ষেত্ৰত শুভ দৃষ্টিগ্ৰহসমূহৰ থাকিব, যিটো কাৰণত বিবাহিতসকলৰ বাবে সৰস্বতী পূজাৰ দিনটো অতিকে শুভ দিন হিচাপত পৰিগণিত হ'ব। আপোনাৰ ব্যক্তিত্বত সৌন্দৰ্যতা আহিব। দৈহিক আৰু আপোনাৰ ব্যক্তিত্বত সৌন্দৰ্যতাই কিছু সমাজত আপোনাক লোকপ্ৰিয় কৰি তুলিব। যদি আপুনি ব্যৱসায় কৰি আছে, ব্যৱসায় বাণিজ্যতো আপোনাৰ লাভ উন্নতি সেই দিনটোত হোৱা দেখা যাব। লগতে নিজৰ ব্যৱসায়ৰ জৰিয়তে আপুনি নিজৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। গতিকে গ্ৰহস্থিতি আপোনাৰ বাবে সৰস্বতী পূজাৰ দিনটোত অতি শুভ সংযোগদায়ক দেখা পোৱা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ কৰ্মৰ বাবেই হয়তো সেই দিনটোত ভ্ৰমণ যাত্ৰা হ'ব পাৰে। আপুনি যিটো কৰ্ম কৰি আছে সেই কৰ্মৰ বাবেই ক'ৰবাত ভ্ৰমণ আপুনি কৰিব লাগিব। আপোনাৰ শত্ৰুৰ পৰিমাণ অকণমান অৱশ্যে বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ শত্ৰুৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰক। বাকী কিন্তু আপোনাৰ গ্ৰহস্থিতি কৰ্মৰ বাবে খুব শুভ। কৰ্মৰ জৰিয়তে আপুনি নিজৰ মান সন্মানো বৃদ্ধি কৰিব পাৰিব। ভ্ৰমণ যাত্ৰাৰো পূৰ্ণ যোগ দিনটোত পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ বাবে গ্ৰহস্থিতি অকণমান শত্ৰুতাৰ প্ৰতি গুৰুত্ব ৰাখিলে বাকী ক্ষেত্ৰত শুভদায়ক দেখা গৈছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা আৰু প্ৰেম এই দুয়োটা ক্ষেত্ৰত যিহেতু গ্ৰহস্থিতিৰ শুভ দৃষ্টি থাকিব, গতিকে প্ৰেম সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবেও প্ৰেমত মধুৰতা আহিব। নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা গৈছে। আৰু বিশেষকৈ বিদ্যাৰ্থীসকলৰ বাবে সৰস্বতী পূজাৰ দিনটো অতি শুভ সংযোগদায়ক দিন হিচাপতো পৰিগণিত হ'ব। লগতে যিটো শিক্ষা লৈ আছে সেই শিক্ষাৰ জৰিয়তে আপোনাৰ ধন অহাৰ সম্ভাৱনা দেখা গৈছে। মনৰ আশাবোৰ আপোনাৰ সেই দিনটোত পূৰণ হ'ব। যিটো ভাবি আছে সেই ভাবি থকা মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্টখিনি পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ ভাগ্যটো কিছু পৰিৱৰ্তন সেই দিনটোত লক্ষ্য কৰিব। কাৰণ আকস্মিক নোহোৱা কিবা কাম বনবোৰো হ'ব ধৰিব। হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও সৰস্বতী পূজাৰ দিনটোতে আপোনাৰ দেখা গৈছে। গতিকে গ্ৰহস্থিতি আপোনাৰ বাবে অতি শুভ সংযোগদায়ক হৈ পৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ বন্ধুস্থানত গ্ৰহস্থিতিৰ শুভ সংযোগে লক্ষ্য কৰিব আপোনাৰ একাধিক বন্ধুৰ সৈতে মিত্ৰতা বাঢ়িব। বিশেষকৈ স্ত্ৰী বন্ধুৰ সৈতে মিত্ৰতা বঢ়াৰ সম্ভাৱনা সেই দিনটো দেখা গৈছে। ঘৰৰ সমৰ্থনো আপুনি সকলো ক্ষেত্ৰত লাভ কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভদায়ক। ইয়াৰ বাহিৰে কৰ্মত এক ভাল গ্ৰহস্থিতিৰ দৃষ্টিয়ে লক্ষ্য কৰিব আপুনি কৰ্মৰ কিবা ভাল খবৰ দিনটোত লাভ কৰিব। যদি কৰ্মৰ বাবে নতুন কৰ্মৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে লক্ষ্য কৰিব সেই কৰ্মত নতুন খবৰ আহিব। ঘৰৰ সমৰ্থন আপোনাৰ কৰ্মক্ষেত্ৰত লাভ কৰিব। যদি আপুনি ঘৰৰ সমৰ্থনত ক'ৰবাত আগবাঢ়ে তেতিয়াহ'লে কৰ্মত সোনকালে ভাল ফলাফল অহাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত নতুন সম্পত্তিৰো আগমন হ'ব, কাৰণ সেই দিনটোত সম্পত্তি বৃদ্ধিৰ যোগ দেখা গৈছে। গতিকে গ্ৰহস্থিতি ধনুৰাশিৰ ব্যক্তিসকলৰ বাবেও সৰস্বতী পূজাৰ দিনটো অতিকে শুভ সংযোগদায়ক হৈ পৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ভাতৃ ভগ্নীৰ জৰিয়তে আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব। গতিকে য'তেই নাযাওক কিয় আপুনি নিজৰ ভাতৃ ভগ্নীক লগত লৈ যোৱাৰ চেষ্টা কৰক। দেখিব আপোনাৰ কাম বনবোৰতো সোনকালে অগ্ৰগতি আহিব। লগতে পিতৃৰ কিবা ভাল খবৰ সৰস্বতী পূজাৰ দিনটোত আপুনি লাভ কৰিব। আপোনাৰ আকস্মিক ভাগ্যৰ উন্নতিৰ যোগ দেখা গৈছে। যিটো কাম আপুনি কেতিয়াও ভবা নাছিল, কিন্তু সৰস্বতী পূজাৰ দিনটোত সেই কাম বনবোৰত অগ্ৰগতি আৰু উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ভাগ্যস্থানৰ জৰিয়তে গ্ৰহস্থিতিৰ শুভ সংযোগে আপোনাক এনেধৰণৰ ফলাফল সেই দিনটোত দিয়া দেখা যাব। যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে অকণমান কষ্ট কৰক।
নিজৰ ঘৰৰ সমৰ্থনত ব্যৱসায় কৰক নতুবা ভাতৃ ভগ্নীৰ সহায়ত আপুনি ব্যৱসায় কৰক দেখিব ব্যৱসায় বাণিজ্যই আপোনাক দিনটোত এক বিশেষ লাভালাভ দিয়াও দেখা যাব গতিকে গ্ৰহস্থিতি আপোনাৰ বাবেও সেই দিনটোৰ শুভ বুলিয়ে ক'ব পাৰি ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেই দিনটো এই কাৰণেই শুভ কাৰণ ধনস্থানত গ্ৰহৰ শুভ সংযোগে আপুনি লক্ষ্য কৰিব আপোনাৰ আৰ্থিক স্থিতি সেই দিনটোত সবল হ'ব হাতত ধন আপুনি সঞ্চয় কৰিব পাৰিব যিমানে খৰচ নহওক কিয় আপোনাৰ হাতত কিছু পৰিমাণে হ'লেও ধন নিশ্চয় থাকিব নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব কাৰণ আপোনাৰ কথা বতৰাত কিছু সৰস্বতী পূজাৰ দিনটোত মধুৰতা আহিব যিটো কথা কয় সেই কথাবোৰ সকলোৱে ভাল পাব অৰ্থাৎ শুনি ভাল পোৱা দেখা যাব কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে স্বাস্থ্যৰ যত্ন নাৰাখিলে হয়তো চৰ্দি জ্বৰ কাহ এনেধৰণৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে গতিকে কিছু যত্ন ৰাখিব আৰু ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি যিহেতু মীন ৰাশিৰ ব্যক্তিসকলৰ সেই দিনটোৰ গ্ৰহস্থিতি খুবেই শুভদায়ক কাৰণ সেই দিনটোত আপোনাৰ ৰাশিচক্ৰত প্ৰথম স্থানত গ্ৰহস্থিতিৰ শুভ সংযোগে আপোনাৰ দৈহিক সৌন্দৰ্যতা বঢ়াব কিছু কথা বতৰা কোৱা শৈলীবোৰ মধুৰ কৰি তুলিব যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে ব্যৱসায় বাণিজ্যটো আপোনাৰ দিনটোত লাভ আৰু উন্নতি দিয়া দেখা যাব শিক্ষাৰ জৰিয়তে আপুনি নিজৰ সন্মান লাভ কৰিব যেটো শিক্ষা লৈ আছে শিক্ষা ক্ষেত্ৰত হা সন্মান লাভ কৰিব গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ নিজৰ ব্যক্তিত্বৰে সন্মান প্ৰাপ্তিৰ যোগ সেই দিনটোত দেখা পোৱা গৈছে গতিকে আশা কৰিছোঁ সৰস্বতী পূজাৰ দিনটোৱে যেন আপোনাৰ বাবে সকলো ক্ষেত্ৰত শুভ ফল প্ৰদান কৰক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ